Good evening অসমবাসী মই নূৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিও লৈ আশা কৰো সকলো ভালে আছে তো ইতিমধ্যে আমি যোৱা দুটা ভিডিওত আমি ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ বিষয়ে আলোচনা কৰিছিলো একচুয়ালি যেহেতু বহুত ওয়ান ওয়ার্ড সাবস্টিটিউশন এক্সামত আহিছে কাৰণে মানে তাৰ পাৰ্ট বনাব লগা হৈ আছে তো আজি এইটো ভিডিওটো ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ 3 নম্বৰ পাৰ্ট হ'ব তো 3 নম্বৰ পাৰ্টত আপোনালোকে অলৰেডি বৰ্ডত দেখা পাইছে আমি সেন্টেন্স বিলাক লিখা আছে তো প্ৰথম যেটো সেন্টেন্স হল হেতু হল মিসোগেমিস্ট মিসোগেমিস্ট মানে কি মিসোগেমিস্ট মানে হল one who hates the institution of marriage indirectly কব গলে এটা মেৰিজৰ ইনষ্টিটিউশন কোন বিলাক যিবিলাক ওয়েডিং হলক যিবিলাক বেয়া পায় যিবিলাক মানুহে ইনডাইৰেক্টলি কব গলে যে মানে বিয়াৰ প্ৰতি যাৰ মানে বেয়া ভাব এটা আছে বিয়া কৰিব নিবিচাৰে ওয়েডিং হলক বেয়া পায় মানে বিয়াৰ প্ৰতি বেয়া ভাব আছে মানে বেয়া বুলি কলে মানে বিয়া হ'ব মন নাই তো হেনেকুৱা মানুহক কোৱা হয় মিসোগেমিস্ট নেক্সট ওয়ান ইজ অপটিমিস্ট অপটিমিস্ট আৰু ইন্ট্ৰোভাৰ্ট ওয়ার্ড দুটা আজিকালি যিকোনো মানুহৰে কি কয় বায়োডাটাত লেখা মানে বায়োডাটাত লিখা থকা দেখা যায় একচুয়ালি অপটিমিস্ট মানে কি অপটিমিস্ট মানে হল এ পারসন হু লুকস এট দ্য ব্রাইট সাইড অফ থিং আৰু ব্রাইট এই দুটা মানে যিকোনো প্ৰডাক্টৰ যিকোনো বস্তুৰ বা যিকোনো প্ৰডাক্টৰে ব্রাইট সাইড মানে তাৰ ভাল সাইডটো চাব লাগে বা চাই বেয়া সাইডটো নহয় ভাল সাইড মানে ধৰা এক সিম্পল এক্সাম্পল এটা মাৰ্কাৰ এই মাৰ্কাৰে আমি ওয়ালতো লিখিব পাৰি বা হোয়াইট বোৰ্ডতো লিখিব পাৰি কিন্তু আমি ইয়াৰ ভাল সাইডটো চাব লাগিব যে এইটো আমি ভাল কামত ব্যৱহাৰ কৰিব পাৰি হেইটো সাইড চোৱা মানুহবিলাকক কোৱা হয় অপটিমিস্ট পারসন ঠিক আছে নেক্সট ওয়ার্ডটো হল পলিগ্লট মানে কি পলিগ্লট মানে হল ওয়ান হু স্পিক্স মেনি ল্যাঙ্গুয়েজ এটা মেনি ল্যাঙ্গুয়েজ বুলি কলে ল্যাঙ্গুয়েজ মানে গমে পাই আমি সবে গম পাও ভাষা তো এনেকুৱা মানুহ যোন মানুহে বহুত ভাষা ক'ব পাৰে যাক আমি মাল্টি লিঙ্গুইস্টিক বুলি ক'ব পাৰি মাল্টি লিঙ্গুৱেল মানে নট ইভেন তেও অসমীয়া যে ক'ব পাৰে এনেকুৱা নহয় তেও হিন্দীও ক'ব পাৰে বেংগলীও ক'ব পাৰে ইংলিশো ক'ব পাৰে লাইক মাৰাঠী মানে বহুত ল্যাঙ্গুৱেজ বহুত ভাষা যোন মানুহে একেলগে ক'ব পাৰে তাক কোৱা হয় পলিগ্লট ঠিক আছে নেক্সট ওয়ান ইজ পেসিফিস্ট মানে কি পেসিফিস্ট মানে হল ওয়ান হু হেটস ওয়ার লাভস পিচ মানে যিজন মানুহে যুদ্ধ বেয়া পায় বৰঞ্চ তেও মানে শান্তিৰ প্ৰতিহে বেছি ভাল পায় এটা যুদ্ধ বেয়া পোৱা মানুহ বহুত আছে সকলোৱে যুদ্ধটো আৰু মেইন সলিউশন নহয় সকলোৱে যুদ্ধটো বেয়া পায় কিছুমানে ভাল পায় তো এনেকুৱা মানুহৰ কথা কৈছে যি মানুহে পেসিফিস্ট মানে এনেকুৱা মানুহ যি মানুহে যুদ্ধ বেয়া পায় বৰঞ্চ শান্তিৰ প্ৰতিহে বেছি ভাল মানে তেও শান্তিহে বিচাৰে তো নেক্সট যেটো সেন্টেন্স আছে এইটো আপোনালোকে চাই আছে পোস্টহুমাস মানে কি পোস্টহুমাস মানে হল একচুয়ালি তিনটা এক্সাম্পলৰ সহায়ত আপোনাক বুজাব বিচাৰো তিনটা এক্সাম্পল এনেকুৱা হল এ চাইল্ড বৰ্ন আফটাৰ দ্য ডেথ অফ এ ফাদাৰ মানে এনেকুৱা শিশু জন্ম হয় যি শিশু তেওঁৰ দেউতাকৰ ফাদাৰৰ মৃত্যু হোৱাৰ পিছত জন্ম হয় তেনেকুৱা শিশুক কোৱা হয় পোস্টহুমাস আৰু নেক্সট হল এ বুক পাবলিশড আফটাৰ দ্য ডেথ of a author এটা এনেকুৱা এক ধৰণৰ কিতাপ যি কিতাপখন এনেকুৱা তেতিয়াহে প্ৰকাশিত হয় যেতিয়া সেই কিতাপখন সেই লিখকজন মৃত্যু হোৱাৰ পিছত যদি সেই কিতাপখন প্ৰকাশিত হয় তেনেহলে সেই কিতাপটো কোৱা হ'ব পোস্টহুমাস আৰু নেক্সট যেটো এক্সাম্পল হল এটো হল an award received after the death of the recipient মানে এনেকুৱা এৱাৰ্ড বা পুৰস্কাৰ যি এৱাৰ্ড বা পুৰস্কাৰত যিজন মানুহ পাব লগা আছিল সেই মানুহজন মৃত্যু হোৱাৰ পিছত যদি এৱাৰ্ডখন পায় সেই এৱাৰ্ডটো কোৱা হ'ব পোস্টহুমাস একচুয়ালি এই গুটেকেটা ইয়াৰ এক্সাম্পল বুলি আমি ক'ব পাৰি তো পোস্টহুমাস মানে হল এনেকুৱা এক ধৰণৰ মানে সেন্টেন্স বুজাব এনেকুৱা এক বস্তু যেটো বস্তুৰ মানে যিজন আসলি হকদাৰ বুলি যাক ক'ব পাৰি সেইজন ঢুকুৱাৰ পিছতহে সেই বস্তুটো পায় তাক কোৱা হয় পোস্টহুমাস তো নেক্সট যেটো সেন্টেন্স হেটো আপোনালোকে দেখা পাই আছে এটা হল ভার্সেটাইল মানে কি ভার্সেটাইল মানে হল ওয়ান হু অ্যাডাপ্টস ওয়ানসেলফ ৰেডিলি টু ভেৰিয়াছ সিচুৱেশনস মানে এইটো বুজাইছে এনেকুৱা ব্যক্তি যিজন ব্যক্তিয়ে নিজকে সদায় সাজু ৰাখে এনেকুৱা এক নতুন পৰিস্থিতিত খাপ খাবলৈ মানে ধৰা হল আপুনি আগতে হায়দৰাবাদ গৰমত আছিলে কিবা পার্সোনাল প্রবলেম হক বা প্রফেশনাল প্রবলেমৰ কাৰণে আপুনি কি হল সিকিমলৈ মানে ট্ৰান্সফাৰ হ'ব লগা হল তাৰ যেটো ওয়েদাৰটো আপুনি মানে এডজাস্ট কৰিব পৰা হলে তো ঠিক তেনেকুৱা মানে এক্সাম্পল সহায়ত ক'ব বিচাৰিছো যিজনে সদায় নতুন পৰিস্থিতি মানে এডজাস্ট কৰিবলৈ ৰেডি থাকে তাক কোৱা হয় ভাৰ্সেটাইল
নেক্সট হ'ল স্কেপটিক মানে ওৱান হু ইজ অলৱেজ ডাউটিং বুলি ক'লে সন্দেহ কৰা আজিকালি সন্দেহটো খুবেই একদম মানে ক'ব গ'লে চৰম সীমাত পাই গৈছে সকলো ৰিলেশ্যনশ্বিপ হওক বা হাজবেণ্ড ৱাইফে হওক এনিথিং যিকোনো মানুহৰ মাজতে আজিকালি এই ডাউট যিটো সন্দেহটো এইটো বহুত বাঢ়ি গৈছে এই ডাউটৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আমি ভাল সম্পৰ্ক বা ৰিলেশ্যনশ্বিপ দেখা পাইছোঁ এই ডাউটৰ ফলত মানে ভাঙি যোৱা দেখা পাইছোঁ তো এইটো ৰিলেশ্যনশ্বিপৰ কথা মই জাষ্ট এটা এক্সাম্পলহে দিলোঁ কিন্তু আচলতে এইটোৱে বুজালে যে যিজন মানুহে সদায় সন্দেহ কৰে এনি টাইম যিকোনো কথাত যিকোনো কামত সন্দেহ কৰে তেওঁ কোৱা হয় স্কেপটিক আৰু নেক্সট যেটো হ'ল এটো হ'ল ভলেণ্টাৰী বুলি ক'লে আমি সকলোৱে জানোৱে ভলেণ্টাৰী বস্তুটো আমি যাক ভলেণ্টিয়াৰ বুলি কওঁ মানে কিবা ফাংচন হওক বা কিবা হওক তাত বহুতো ভলেণ্টিয়াৰ বুলি কয় যাক স্বেচ্ছাসেৱী অসমীয়াত ক'ব গ'লে স্বেচ্ছাসেৱী বুলি কোৱা হয় তো ভলেণ্টিয়াৰ মানে অফ ওৱান মাইণ্ডৰ অপিনিয়ন মানে নিজৰ অপিনিয়ন নিজৰ ইচ্ছামতে যিকোনো কাম কৰা তাক কোৱা হয় ভলেণ্টিয়াৰ বা ভলেণ্টাৰী নেক্সট যেটো ৱৰ্ড হ'ল এটো হ'ল স্যাড নাম শুনি এনেকুৱা লাগিছে বহুত দুখিত হ'ব কিন্তু আচলতে এনেকুৱা নহয় এই স্যাডিষ্টটো কি বস্তুটো আপুনি চাব এ পাৰসন হু ফিলস প্লিজাৰ বাই হাৰ্টিং আদাৰ্স প্লিজাৰ মানে হ'ল আপোনাৰ মানে সন্তুষ্টি বুলি যাক ক'ব পাৰি ভাল লাগে আপোনাৰ কৰি সেই কামটো কৰি ভাল লাগে বাই হাৰ্টিং আদাৰ্স বেলেগ মানুহক হাৰ্ট কৰি বেলেগ মানুহক আঘাতপ্ৰাপ্ত কৰি বেলেগ মানুহক মাৰি যিজন মানুহৰ ভাল লাগে মনটো শান্তি পায় সেই মানুহক কোৱা হয় স্যাডিষ্ট কিন্তু স্যাড নাম শুনি এনেকুৱা লাগিছিল দুখিত আচলতে দুখিত নহয় সেই মানুহজনে বেলেগক মাৰিহে বা বেলেগক আঘাত দিহে নিজে সন্তুষ্টি লাভ কৰে তেনেকুৱা মানুহক কোৱা হয় স্যাডিষ্ট তো ইতিমধ্যে মই যোৱা বছৰ কিছুমানৰ কুৱেশ্যন এনসাৰ আমি এনালাইসিস কৰিছো কুৱেশ্যনবিলাক এনালাইজ কৰি দেখা পাইছো যে আপুনি কিছুমান বহুত ইজি কুৱেশ্যন বহুত এক্সামত আহিছিল তাৰ ভিতৰত হ'ল DHS 2019 DHS বুলি ক'লে ডাইৰেক্টৰ অফ হেলথ সেক্টৰৰ এক্সাম বিলাক হয় 2019 ৰ তাতে দুটা কুৱেশ্যন আহিছিল ইয়াৰ ওপৰত ওৱান নট সাবস্টিটিউশনত প্ৰথমটো কুৱেশ্যন আছিল এ পাৰসন হু ট্ৰিটস বোন মানে আমাৰ হাড় ডিজিজ ইজ কল্ড এনেকুৱা কৈছে এজন ব্যক্তি যিজন ব্যক্তিয়ে মানুহৰ হাড়ৰ চিকিৎসা কৰে হাড় বুলি ক'লে আমাৰ হাড় যাক আমি হাড় চিনিয়ে পায় হাড়ৰ চিকিৎসা কৰে তেওঁক কি বুলি কোৱা হয় আৰু এটা কুৱেশ্যন আছিল এ পাৰসন হু কাটস হেয়াৰ সেই ব্যক্তিৰ কথা কৈছে যি ব্যক্তিয়ে মানুহৰ চুলি কাটে তো আমি অলৰেডি জানোৱে এনেকুৱা ইজি কুৱেশ্যন আহি থাকে এক্সাম বিলাকত তো এইটো কি হ'ল এ পাৰসন who treats bone disease is called etu answer hobo orthopedician examot yar option asil moi option bilak yate dia nai option ji thak gome exact answer to gom pale option or upor iman bhitti nokore aru next jetu asil a person who cuts hair je ejon byakti manuhor chuli kate teo koa hoy ki simple bar কোৱা হয় বাৰবাৰ আৰু অসমীয়াত ক'ব গ'লে যাক আমি নাপিত বুলি জানো তো নেক্সট আপুনি আপোনালোকে বৰ্ডত চাই আছে এইটো আছিল 2022 চনৰ LMC বোলা এটা 4th গ্ৰেডৰ এক্সাম আছিল যেটো 4th গ্ৰেড এক্সাম আছিল 4th গ্ৰেড এক্সামত কি সুধিছে চাওক দুটা কোৱেশ্চন সুধিছিল কোৱেশ্চনটো হ'ল এ পাৰসন হু মেন্স শুজ ইজ কল্ড যে এইটোৱে কৈছে এজন ব্যক্তিয়ে যিনে জোতা সিলাই কৰে তাক কি বুলি কোৱা হয় জোতা সিলাই কৰা যেন ব্যক্তি আমি সকলোৱে জানো অসমীয়া যাক মুচি বুলি কোৱা হয় কিন্তু এটো ইংলিশত কি বুলি কোৱা হয় আৰু নেক্সট কোৱেশ্চনটো হ'ল এ পাৰসন হু ক্যান নট ৰিড এন্ড ৰাইট ইজ কল্ড এটা আমি আগৰ ভিডিওতে ডিসকাস কৰিছিলো ইয়াৰ ওপৰত যে হেজন ব্যক্তিৰ কথা কৈছে যিজন ব্যক্তিয়ে লিখা পঢ়া একোৱে কৰিব নোৱাৰে তাক কি বুলি কোৱা হয় তো এর আনসারটো এইটো হ'ল যে যিজন ব্যক্তিয়ে জোতা সিলাই কৰে বা জোতা পলিশ কৰে তেও মুচি বুলি কয় অসমীয়াত কিন্তু ইংলিশত কোৱা হয় কোবলাৰ COBBLER যাক অসমীয়াত ক'ব গ'লে মুচি ঠিক আছে নেক্সট হ'ল এ পাৰসন হু ক্যান নট ৰিড এন্ড ৰাইট ইজ কল্ড এজন ব্যক্তি যোনে লিখা পঢ়া একোৱে কৰিব নোৱাৰে তেওঁক কি বুলি কয় অসমীয়াত ক'ব গ'লে তেওঁক কোৱা হ'ব অশিক্ষিত কিন্তু ইংলিশত কোৱা হয় তেওঁক কোৱা হয় ইলিটাৰেট তো এইখিনি আছিল সো এইখিনি আছিল আজিৰ ভিডিওত আশা কৰো আপুনি ভিডিওটো ভাল পাইছে
কিবা অসুবিধা বা কিবা অসুবিধা হলে আমাক নিশ্চয় জনাব আমি ক'ত আমি কনস্ট্ৰাকটিভ ফিডবেক দিবলৈ চেষ্টা কৰিব যাতে আমাৰ বহুত সুবিধা হয় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰক নিজৰ বন্ধু হওক বা এনেকুৱা ব্যক্তিলৈ শ্বেয়াৰ কৰক যিজন ব্যক্তিয়ে আমাৰ ভিডিঅ'টো পোৱা নাই সো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ধন্যবাদ জয় আই অসম